এয়া গুৱাহাটী বামুণী মৈদান। মই আহিছোঁ বামুণী মৈদান ঔদ্যোগিক পামলৈ। ঔদ্যোগিক পামৰ এইখন মেইন গেট। আৰম্ভণিতে বাওঁফালে এটা শিৱ মন্দিৰ আৰু ধুনীয়া শিৱ পাৰ্বতীৰ মূৰ্তি আছে। অহাৰ কাৰণ হ'ল এজোপা বিশেষ গছ আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ। ঔদ্যোগিক পামটো বহুত পৰিষ্কাৰ পৰিচ্ছন্নতা। এই ঔদ্যোগিক পামটোত 58 বিঘা মাটি আছে, 18 একৰ। এই ঔদ্যোগিক পামটোত 72টা কোম্পানী আছে। আইচক্ৰীম, আটা, প্ৰিণ্টিং প্ৰেছ, হেণ্ডলুম টেক্সটাইল, ষ্টীল, এনেকৈ 72টা কোম্পানী ইয়াত আছে। এতিয়া মই গৈ আছোঁ আপোনাৰ 21 নম্বৰ কোম্পানী শৰাইঘাট ফটো টাইপ। তাতেই আছে সেই বিশেষ গছজোপা। আহক শৰাইঘাট প্ৰিণ্টিং প্ৰেছলৈ যাওঁ। এই গছজোপাৰ নাম ফেৰী কেষ্টেল কেকটাছ বুলি কয়। সাধাৰণতে কেকটাছ গছ ইমান ডাঙৰ হোৱা দেখিব পোৱা নাযায়। এই গছজোপা বহু বছৰ পুৰণি। শৰাইঘাট প্ৰেছ কৰ্তৃপক্ষই গছজোপা ভালদৰে যতন লৈ ৰাখিছে। জুবিন দাই গানত কোৱাৰ দৰে বহু বছৰ ধৰি ফুলিব খোজা ৰং বৰণীয়া কেকটাছজোপা। এই গছজোপা ফুলিবও পাৰে, নুফুলিবও পাৰে, কিন্তু সাধাৰণতে কেকটাছ গছ ইমান ডাঙৰ হোৱা দেখা নাযায়। গছডালৰ গুৰিটো চালে আপোনালোকে গম পাব। কেকটাছ গছৰ খ্ৰীষ্টমাছ কেকটাছ, মুন কেকটাছ, বাৰ্লি কেকটাছ, 23 বিধ কেকটাছ গছ আছে। এই গছজোপা শৰাইঘাট প্ৰেছ কৰ্তৃপক্ষই ভালদৰে যতন লৈ ৰাখে যেন। আজিলৈ ইমানে, বাই বাই।